হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আৰু এইফালে মই এতিয়া আজি চাটনি বনাবলৈ লৈছোঁ আৰু তাৰ বাবে এইবিলাক বস্তু সকলোবিলাক ধুই মেলি ৰেডি কৰি লৈছোঁ আৰু আপোনালোককো ভাবিলোঁ দেখাই দিওঁ। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, মই আজি কেনেকৈ কি বনাম। আৰু এইফালে গোটেইখিনি এনেকৈ সজাই লৈছোঁ আৰু এইফালে ভোট জলকীয়া কেইটামান লৈ লৈছোঁ, এইফালে নিমখ, আদা, নহৰু আৰু চানা লৈ লৈছোঁ, চানা দিম লগত। আৰু এইফালে মান ধনিয়া পাত 2খিলামান আৰু বেছি নহয়। আৰু এইফালে আছে নৰসিংহ পাত আৰু এইটো মচন্দৰী। আৰু এইবিলাক মই অলপ মিহি কৰি কাটি লৈছোঁ, তেতিয়া মিক্সি মেচিনটো ইমান কষ্ট নাপায় আৰু নহ'লে বহুত ডাঙৰকৈ দি দিলে অলপ কষ্ট পায় বুলি ভাবোঁ আৰু মই ভাবোঁ সেইকাৰণে অলপ মিহি কৰি কুটি ল'লোঁ। আৰু এতিয়া মই এইখিনি ইয়াত দি দিম, অলপ অলপকৈ দিম, গোটেইখিনি একেবাৰতে নধৰিব। আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব লাষ্টলৈকে। আৰু এই যে মই চানা কেইটামান বাছি দিছিলোঁ, এইকেইটা অলপ সেউজীয়া নিচিনা কিছুমান বেয়া চানা আহে চানাৰ মাজত, সেইখিনি মই উলিয়াই পেলাই দিলোঁ। আৰু ইফালে এতিয়া মচন্দৰী অলপ দি দিছোঁ, চানা, নহৰু সকলোবিলাক দি দিছোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে। আৰু অলপ অলপ গুড়ি হৈছে সেই দেখি, আৰু বাকী থকাখিনিও মই ভৰাই দিছোঁ এতিয়া। আৰু অলপ পানী দি দিছোঁ, নহ'লে বহুত শুকান টাইপ হয়, ভালকৈ গুড়ি নহয় সেইকাৰণে। আৰু এইফালে এতিয়া গুড়ি হৈ গ'ল। আৰু এতিয়া ইয়াত দিব লাগিব জলকীয়াকেইটা মই দি দিছোঁ, নিজৰ প্ৰয়োজন অনুসৰি আৰু কিমান খায় আপোনালোকে জলকীয়া, সেনেকৈ আমাৰ বাৰু জলকীয়া খোৱা হয় সেইকাৰণে অলপ সৰহকৈ দি দিছোঁ। আৰু এতিয়া মই নিমখটোও দি দিছোঁ। আৰু এইফালে ফাইনেলি ৰেডি হৈ গ'ল। আপোনালোকে নিমখটো পাছত মিক্স কৰোঁ ক'লেও পাৰি, মই আৰু সেই একেবাৰে শেষত আৰু এবাৰ দি দিওঁ যে, তেতিয়া সেনেকৈ হৈ যায়। আৰু ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলৰ যিসকলে প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।